উত্তৰ পূৰ্বাঞ্চলৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান খেৰাজঘাট মহাবিদ্যালয়ত আয়োজন কৰিবলৈ আগবাঢ়িছে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ। তাৰ উদ্দেশ্যে আজি এখন সভা অনুষ্ঠিত কৰি বলিষ্ঠ কমিটি গঠন কৰা হয়। সভাখনৰ সভাপতি আসন গ্ৰহণ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মৃদুল বুঢ়াগোহাঁই। সভাখনৰ আহ্বায়কৰ ভূমিকা লয় ডক্টৰ দুলুমণি শইকীয়া আৰু দীপক দত্তই। সভাখনৰ আঁত ধৰে ডক্টৰ দুলুমণি শইকীয়াই। সভাখনত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা এখন বলিষ্ঠ কমিটি গঠন কৰা হয়। কমিটিখনত সভাপতিৰ পদত বিমল বৰা আৰু উপসভাপতি স্বপ্নধৰ কোঁৱৰ আৰু বুধেন বৰাক নিৰ্বাচন কৰা হয়। ইয়াৰ লগতে সম্পাদক, বিত্ত, প্ৰচাৰ আদি বিভিন্ন দায়িত্বত সকলোকে ভাগ কৰি দিয়া হয়। আজি সভাখনৰ আলোচনা মৰ্মে জানুৱাৰী মাহৰ শেষত অথবা ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহতে বৃহৎ কাৰ্যসূচীৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা এখন প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন আয়োজন কৰা হ'ব। ইতিমধ্যে আমি সকলোৱে গম পালো যে খেৰাজঘাট মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ যোগেদি আমি কেনেকৈ খেৰাজঘাট মহাবিদ্যালয়ক ভৱিষ্যতৰ কাৰণে এখন সুন্দৰ ৰূপত প্ৰতিষ্ঠা কৰি লৈ যাব পাৰো তাৰ চিন্তা আমি আজি মঞ্চত কৰিছো। 2 বছৰ মূৰে আহিব, তথাপিতো আমি খেৰাজঘাট মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক সংগঠিত কৰি তেওঁলোকৰ যোগেদি নমস্কাৰ। আজি খেৰাজঘাট মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী লৈ এখন পূৰ্ণাংগ কমিটি গঠন কৰা সভা অনুষ্ঠিত হয়। এই সভাত বিভিন্ন বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে আৰু এই সভাত আমি এখন পূৰ্ণাংগ সমিতি গঠন কৰোঁ। ইয়াৰ জৰিয়তে আমাৰ অহা জানুৱাৰী মাহৰ 15 তাৰিখৰ ভিতৰত সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক লৈ ৰেজিষ্ট্ৰেশ্যন কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰোঁ। ইয়াত গুগল ফৰ্মৰ জৰিয়তে আমি ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া সম্পন্ন কৰিম আৰু এই জানুৱাৰী মাহৰ শেষৰ ফালে বা ফেব্ৰুৱাৰী মাহৰ পহিলা সপ্তাহতে আমি মহাবিদ্যালয় সপ্তাহ অনুষ্ঠিত কৰিম আৰু মহাবিদ্যালয় সপ্তাহৰ শেষৰ দিনা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা এখন সন্মিলন অনুষ্ঠিত হ'ব। এই সন্মিলনত সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক আমি সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। নাৰায়ণপুৰৰ পৰা ক্ষিপ্ৰজ্যোতি ভূঞাৰ ৰিপৰ্ট, নাৰায়ণপুৰ খবৰ।